চলিহা অন্যটি ভিডিঅ'লৈ আপোনালোকক সকলোকে আকৌ এবাৰ স্বাগতম। আজি মই কাঠফুলা আমাৰ ইয়াতে হৈছে খুৰাহঁতৰ ঘৰতে আৰু মই তাৰ পৰাই বুটলিম, আপোনালোককো দেখুৱাম আৰু ভিডিঅ'টো চাই সকলোৱে ভাল পাব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া সকলোৱে চিনি পাইছেনে? এয়া কাঠফুলা আৰু মাছৰুম বুলি কয় ইয়াত। বহুত ভাল লাগে, ইয়াত গজেই প্ৰায় আৰু আমি খাইছোঁ বহুত সাজু। পাল আছে দেখিছে, সোমাই আছে। এইখিনি পাইছোঁ, তাৰপৰা এইখিনি বুটলি আছোঁ। আমাৰ অঞ্চুমানো লাগিছে। এইখিনি মানে গোটেই দৰাতে উঠে, এইবোৰ দেখিছে নহয় কিনে কিনে। এয়া দেখিছে নহয়, এইবিলাক যে গুৰিটোত লাগি আছে মাটি, এইবিলাক চফা কৰি দিব লাগিব। এয়া এনেকৈ ধুনীয়াকৈ চফা কৰি ল'ব লাগিব। তাৰপিছত মাংস যেনেকৈ বনায় তেনেকৈ বনাম। খুব ভাল লাগে চুই। আলু দিব পাৰি। এই মেঘে গাজিলে হয় নহয়? এয়া মেঘে গাজিলে উঠে। চব নাখায় আকৌ। এইটো ঢেৰ প্ৰজাতি আছে। আমাৰ চবেই এয়া চফা কৰি আছে। দেউতা এফালে, মা এফালে, আমাৰ অঞ্চুমান লাগি আছে। অঞ্চুমানে ইয়াত থৈছে, সিও পাৰিছে। এয়া চফা কৰি থৈছে ন দেহা? তুমি চফা কৰিছা? হৈ গ'ল, এনেদৰে চফা কৰি ল'লোঁ। এইখিনি এতিয়া ধুই পেলাই মাংসৰ নিচিনাকৈ বনামগৈ, আপোনালোককো দেখুৱাই থাকিম। এইফালে বৰষুণো দি আছে। ফুলাখিনি ধুই ল'লোঁ ভালকৈ, 4-5 বাৰমান ধুলোঁ। ফুলাখিনিত দিবৰ কাৰণে পিঁয়াজ, নহৰু, আদা আৰু এয়া জলকীয়া পিচি লৈছোঁ, শুকান জলকীয়া আৰু এয়া তেজপাত। এয়া মায়ে বনাব, মই ভালকৈ নাজানো বনাবৰ কাৰণে। মায়ে কেৰাহী পাতি ল'লে, চৌকাতে বনাব। তেল দি লৈছে। এয়া কাঠফুলাখিনি এনেদৰে হৈ আছে। মোৰ অথনি মোবাইলটো ছুইচ অফ হ'ল কাৰণে সেইখিনি দেখুৱাব নোৱাৰিলোঁ। তেলতে মই পিঁয়াজ, আদা, নহৰু, জলকীয়া দি দিলোঁ। তাৰপিছত কাঠফুলাখিনি বহাই দিলোঁ আৰু এয়া তেজপাতখিনিও দিয়া হ'ল। তাৰপিছত এনেদৰে পানীখিনি কাঠফুলাৰ পৰাই ওলায়, ইয়াত পানী দিয়া নাই। এয়া কাঠফুলাৰ পানী, এই পানীখিনি একেবাৰে কমি যাব লাগিব। ইয়াত ঢাকোন মাৰি দিম এতিয়া। জীৰাও দিলে, কোনোবাই পাৰে যদি আলুও দিব পাৰে, ভাল পায় যদি। আমি দিয়া নাই, এনেকৈয়ে ভাজিছোঁ। আলু দিলেও ভাল লাগে, সৰু সৰুকৈ আলু কাটি। এয়া উতলি আছে, বনাই আছে। মই কেমেৰামেন হৈ আছোঁ। খোৱাটো একদম খুব ধুনীয়া আহিছে। মায়ে কৈছে লোকেল মুৰ্গীৰ চেণ্ট আহিছে একেবাৰে। চিঠুৱা জলকীয়াখিনি মায়ে দি দিলে, অলপ কাঢ়ি থ'লে মানে আমাৰ অঞ্চুমানৰ কাৰণে এইখন জলকীয়া খাব নোৱাৰে। কাঠফুলাখিনি ৰেডি হৈ গ'ল আৰু মই বাতিত এনেদৰে বাঢ়ি লৈছোঁ খাবৰ কাৰণে। এনেকুৱা হৈ যায়, খুব ভাল লাগে। গোন্ধটো একদম মাংস আৰু খাই ভাল লাগে। আমি এনেদৰেই খাওঁ।